এতিয়া আমি অধ্যায় 1.4 ৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰ সমাধান কৰিবলৈ যত্ন কৰিছো। 1 নম্বৰত আছে ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা। মোৰ যেহেতু ডাঙৰ স্কেল নাই তাৰ কাৰণে মই এনেকৈ কৰি অলপ ইয়াৰ শাৰীটো ৰেখাটো ইমান সমান হোৱা নাই। গতিকে আমাৰ সংখ্যাটো আছে কি 3.765। এই সংখ্যাটো আমি ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগিব। গতিকে সংখ্যাটো মই ইয়াতে লিখি ললো আৰু এই সংখ্যাটো আছে কি কি সংখ্যাৰ মাজত 3 আৰু 4 ৰ মাজত আছে। কাৰণ আমি চাম 3.7 সংখ্যাটো 3 আৰু 4 ৰ মাজত থাকিব। এইটো কথা আমি ভালকৈ জানো। এতিয়া মই প্ৰথম ৰেখা সংখ্যা ৰেখা অংকন কৰিলো। ইয়াত আমি 0 ৰ পৰা 10 লৈকে অংকন কৰিলো। কাৰণ 0 ৰ পৰা আৰম্ভ হৈছে 10 শেষ হৈছে 0 1 2 3 4 5 6 7 8 9 10 আৰু ইয়াৰ পৰা আমি 3 আৰু 4 ৰ মাজত যে আছে এই দুটা সংখ্যা আমি আন্ডাৰলাইন কৰিলো 3 আৰু 4। কাৰণ 3 আৰু 4 ৰ মাজত 3.765 সংখ্যাটো আছে। এতিয়া ইয়াৰ পিছৰটো হ'ব কি আমি এতিয়া 3.0 ৰ পৰা আৰম্ভ কৰিম আৰু 40 আমি শেষ কৰিম। গতিকে আমি ইয়াতে হ'ব কিমান 3 আৰু 4 এইখিনি আমি আৰু নলওঁ 3 আৰু 4 হে লওঁ। গতিকে ইয়াতে হ'ব 3.0 আৰু শেষত হৈ যাব কিমান 4.0 আৰু মুঠ আছ আছে কেইটা 1 2 3 4 11টা হ'ব 1 2 3 4 5 6 7 8 9 10 11 গোটেই কেইটাতে 11টা কৰি আজি আৰু চাইডৰ মাজত হ'ব কেনেকে 3.0 পৰা আৰম্ভ কৰি 40 লৈকে হ'ব। তেতিয়া ইয়াতে হ'ব কিমান 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 আৰু 4.0। এতিয়া আমি ইয়াত চাম 3.7 চাম 3.7 আছে ইয়াতে। গতিকে এইখিনি হ'ব। এতিয়া 3.76 আছে। গতিকে 3.7 পালো। আমাৰ 3.76 আছে। গতিকে 3.7 আৰু 3.8 ৰ মাজত থাকিব এই দুটা সংখ্যা 3.7 আৰু 3.8 দুটা আমি আন্ডাৰলাইন কৰিম। এতিয়া আমি ইয়াতে এগেইন আমি ইয়াতে 3.70 পৰা আৰম্ভ কৰিম আৰু শেষত 3.70 পৰা আৰম্ভ কৰিম আৰু ইয়াতে 3.80 শেষ হ'ব। কাৰণ এই দুটা আমি ইয়াতে লম। ইয়াতে হ'ব 3.70 আৰু ইয়াতে শেষ হ'ব 3.80। এতিয়া মাজৰ সংখ্যা কিনে লিখিম 3.71 3.72 3.73 3.74 3.75 3.76 3.77 3.78 3.79 আৰু 3.80। এতিয়া আমাৰ এই দুটা সংখ্যা চাম 3.76 ক'ত আছে 3.76 ইয়াতে আছে আৰু 3. মানে ইয়াৰ পিছৰটোৱে ল'ব লাগিব 3.76 আৰু 3.77 ৰ মাজত। এতিয়া আমি অংকন কৰিম 3.76 আৰু 3.77। গতিকে ইয়াতে এগেইন আমি লিখিম কি 3.760 হ'ব 3.760 এতিয়া আমি সিৰিয়ালি যদি লিখি যাও 3.760 3.761 3.762 763 3.764 3.765 3.766 আমি সংখ্যাটো পাই গ'লোই 765 এইখিনিত আছে আৰু বাকিখিনি লিখি দিম 3.767 3.768 3.769 আৰু ইয়াতে হ'ব কিমান 3.770 69 ৰ পিছত কি হ'ব 3.770। গতিকে 8770 পালো। আমাৰ সংখ্যা ৰেখা এইটো আছিল সমাধান। অর্থাৎ 3.76 5 আমার
উপস্থাপন কৰিব লাগে এইখিনি কথা ইয়াতে লিখি দিলে হ'ল 3.765 এইটো আছিল আমাৰ ইয়াৰ সমাধান।